এতিয়া আমি আহিছোঁ লাচা ফলছলৈ আহিছোঁ, লাচা ৱাটাৰফলছ। গতিকে আৰু এটা বেলেগ এটা ৱাটাৰফলছ হয়, গতিকে এইটো আমি আপোনালোকক দেখুৱাব বিচাৰিম। মই ৰাস্তাৰ পৰা দেখুৱাব বিচাৰিম। ভালদৰে ইয়াত দেখিবলৈ পাইছে ৱাটাৰফলছকৈ পানী গৈ আছে। এয়াই হৈছে লাচা ৱাটাৰফলছ, অৰ্থাৎ লাচা জলপ্ৰপাত। আৰু এইগৰাকী মহিলাই তাত কাপোৰ ধুই থকা দেখিছে আপোনালোকে। সাধাৰণতে লাচা যিটো জলপ্ৰপাত সেইটো ৰাস্তাৰ কাষতে অৱস্থিত। আগৰ যিটো বাকথাং জলপ্ৰপাত আছিলে সেইটো ৰাস্তাৰ কাষত অৱস্থিত। আগৰ ভিডিঅ'টো যদি আপোনালোকে চাইছে সেইটো দেখিছেই যে বাকথাং জলপ্ৰপাতটো কিদৰে ৰাস্তাৰ কাষত অৱস্থিত, আৰু সেইদৰেই লাচা জলপ্ৰপাতটো সেই নেশ্যনেল হাইৱেৰ ওচৰতে অৱস্থিত। আৰু তাত বিভিন্ন পৰ্যটকৰ ভিৰ হয়। লোকসকল নিজৰ বন্ধু আৰু পৰিয়াল লৈ তাত সুন্দৰভাৱে এনজয় কৰে। এখন সুন্দৰ ঠাই, এখন এনজয় কৰিব পৰা ঠাই। মোৰ ছাবস্ক্ৰাইবাৰসকলক মই জনাব বিচাৰিম যে যদি আপোনালোকে ছিকিমলৈ আহিব বিচাৰে তেন্তে এই যিটো জলপ্ৰপাত এইটো মিছ নকৰিব। সাধাৰণতে জলপ্ৰপাত বহুত আছে, সেই জলপ্ৰপাতবিলাকৰ ভিতৰত বাকথাঙৰ পাছতেই আমি লাচাৰ নামটো ল'বই লাগিব। লাচা জলপ্ৰপাত আপোনালোকে নাচালে ছিকিম অহাটো অনৰ্থক হ'ব বুলি ক'ব পৰা যায়। কেৱল ইমানেই নহয়, আৰু বিভিন্ন জলপ্ৰপাত আছে, সেইসমূহৰ ভিডিঅ' আপোনালোকক মই দি থাকিম। যিহেতু ছিকিম আহিছোঁ যেতিয়া সম্পূৰ্ণ ছিকিমখন মই আপোনালোকক ভ্লগৰ দ্বাৰা দেখুৱাইহে এৰিছোঁ, এইবাৰ নেৰিছোঁ মই। এক মনোমোহা প্ৰাকৃতিক পৰিৱেশ, কিদৰে সুন্দৰভাৱে ওপৰৰ পৰা তললৈ পানী বৈ আছে, আৰু সেই পানী বৈ যোৱাৰ শব্দটো শুনিলে মনটো জোৰ পৰি যায়, মনটো সাত পৰি যায়। আৰু আমিও সেইডোখৰত কিছু সময় অতিবাহিত কৰিছিলোঁ। নিশ্চিতভাৱে ভাল লাগিল। ইয়াৰ স্মৃতি মোৰ হৃদয়ত সদায় ৰখি যাব। এই লাচা জলপ্ৰপাত ভ্ৰমণৰ স্মৃতি সদায় হৃদয়ত থাকিব। আৰু তালৈ বিভিন্ন লোক আহে, সেই জলপ্ৰপাতসমূহৰ কাষত ৰখি ফটো মাৰে, চেলফি মাৰে। আৰু এই পতাকাকেইখন তিব্বতৰ পতাকা, অতি পবিত্ৰ বুলি গণ্য কৰা হয়। ত' গাইছ, আমি লাচা ফলছ চাই আহিলোঁ, ভাল লাগিলে কিছু। আৰু আমি এতিয়া বেলেগ এনেকুৱা জেগালৈ যাম, তেন্তে বেছি দেৰি নকৰোঁ, ব'লক আমি যাত্ৰা কৰোঁ। লাচা ৱাটাৰফলছ চোৱাৰ পাছত আমি তাচি ভিউ পইণ্টৰ দিশত গৈছিলোঁ। তাচি ভিউ পইণ্ট এনেকুৱা এটা ঠাই, যিডোখৰ ঠাইৰ পৰা আপুনি ছিকিমৰ বহু অংশ সুন্দৰভাৱে দেখিবলৈ পাব। আৰু আমি লাহে লাহে ওপৰলৈ উঠি গৈছোঁ তাচি ভিউ পইণ্টৰ। তাত সাধাৰণতে যিসকল পৰ্যটক আপোনালোকে দেখিবলৈ পাইছে তাৰ প্ৰায়ভাগে অসমীয়া। আমি আচৰিত হৈছিলোঁ যে চাৰিওফালে বহু সংখ্যক অসমীয়া মানুহ দেখিবলৈ পোৱা গৈছিল ছিকিমৰ দৰে এখন জেগাত। আমি ভাবিছিলোঁ কেৱল আমিয়ে অসমীয়া, কিন্তু আমাৰ ভুল ধাৰণা আছিল সেইটো। ছিকিমত বহুতো পৰ্যটন স্থল আছে। সেই পৰ্যটন স্থলবিলাকৰ ভিতৰত তাচি ভিউ পইণ্টৰ নামটো যদি লোৱা নাযায় তেতিয়া যেন কিছু আধৰুৱা হোৱা যেন লাগিব। গতিকে তাচি ভিউ পইণ্ট এটা গুৰুত্বপূৰ্ণ স্থান বুলি ক'ব লাগিব ছিকিম ৰাজ্যখনৰ পৰ্যটন স্থলসমূহৰ ক্ষেত্ৰত। এই ঠাইডোখৰতো বিভিন্ন দেশী বিদেশী পৰ্যটকৰ ভিৰ দেখা যায়। তাৰ ওপৰত উঠি সমগ্ৰ ছিকিমৰ প্ৰাকৃতিক দৃশ্যসমূহ উপভোগ কৰিবলৈ বহুতো মানুহৰ ভিৰ হয়। আৰু সেই প্ৰাকৃতিক দৃশ্যসমূহ ভালদৰে উপভোগ কৰাত এই দূৰবীণটোৱে সহায় কৰে। এই দূৰবীণটোৱেদি চালে প্ৰাকৃতিক দৃশ্যসমূহ অতি বৃহৎভাৱে উপভোগ কৰিব পাৰি, বৃহৎ আকাৰত উপভোগ কৰিব পাৰি। মই উপভোগ কৰিছিলোঁ, দেখিছোঁ। মোৰ লগত যোৱা বন্ধু প্ৰাঞ্জল দাসে 20 বছৰ পুৰণা এখন গীটাৰ পাই অতি উৎফুল্লিত হৈছিল, আৰু তেওঁ কিছু বজাইছিল। তাৰ কিছু দৃশ্যাংশ এয়া।
গতিকে আজিলৈ ইমানেই আৰু আপোনালোকৰ এটা লাইক এটা কমেণ্টে মোক বহুত উৎসাহিত কৰে গতিকে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব এইবিলাক কৰি থাকিব তেতিয়ালৈকে ধন্যবাদ